এতিয়া বৰ কাম কৰাই থাকে মোক। তোৰ পৰা অলপমান শুবলৈও শান্তি। পেকেটটোত 2 মিনিটহে লিখা থাকে। বন্ধুসকল, আজি আমাৰ ঘৰত মেগী পাৰ্টি আছে। এইবোৰ চাওক, ধেই মেগী পেকেট। মই বনাব নাজানো। আমাৰ ঘৰত দুষ্টি এটা আছে নহয়, কি বনাব? মেগীবোৰ বনাব দিওঁগে বলক। ঐ দুষ্টি উঠ, মেগী আনিছো বনাই দে। আমাৰ দুষ্টি অকল খোৱা ভাতগাল খাই উঠিছিলি হে, আকৌ এইসোপা খাব হলে নে? আৰু তই পইচা ক'ত পালি? উঠ না, মেগী বনাই দে। আৰু পইচা সেইদিনা মামা ঘৰ যাওঁতে মামীয়ে দিছিলে। উঠ। ধেত, আচ্ছা দে। তোৰ পৰা অলপমান শুবলৈও শান্তি নাই। বল। এতিয়া চাই থাকিব নালাগে, বাৰীৰ পৰা বিলাহী কেইটামান ছিঙি আনগে। মেগী লগত দিলে ভাল লাগিব খাই। দুষ্টিয়ে বিলাহী ছিঙিব পঠালে, ঘৰৰ বিলাহী সাৰ নিদিয়া। লাগিলে জনাব দেই ৰাইজসকল। ইমান দেৰি লাগে নেকি ঘৰৰ বিলাহী কেইটা আনোতে? বন্ধুসকল, দুষ্টিয়ে বৰ কাম কৰাই থাকে মোক। এতিয়া আকৌ কলপাত কাটিব পঠাইছে মেগী খাবলৈ। ঐ গ'ল নাই? কলপাত আনিলো মেগী খাবলৈ। ইমান দেৰি লাগে নেকি? পেকেটটোত 2 মিনিটহে লিখা থাকে। ঐ ল, তই বনা। চৰি দোস্তি, খং নকৰিবি। ঐ দুষ্টি, তোৰ অলপ বেছি খং ৰে। শুই থকা বান্দৰটোক তোলাই আনিছ। হ'ব দে, তোক অলপ বেছিকৈ খাব দিম। কেৰাহীটোত সোমাই নিদিও কিয় হে জহনীয়া? তেনেকে নকবি না দোস্তি। দে অলপমান মেগী টেষ্ট কৰো। অকল খাওঁ খাওঁ কৰি আছ। পৰিব ঐ। এতিয়া খা মোৰ মূৰটোকে।